ফাৰ্ষ্ট লেডিজ ফাৰ্ষ্ট, সকলো ক্ষেত্ৰতে লেডিজ ফাৰ্ষ্ট, লেডিছেই চবতে সুবিধা লেডিছকে লাগে। কিন্তু পৃথিৱীৰ এটাই মাত্ৰ জেগা আছে য'ত জেণ্টছ সদায় ফাৰ্ষ্ট হৈ আছে আছে আৰু থাকিব। কিয়নো তাত লেডিছে আমাক জেণ্টছক এৰি দিছে, সেইটো হ'ল আপোনাৰ বিল পে' কৰা জেগাত। আৰে ভাই, তুমি চব কৰা, চবতে লেডিছক ফাৰ্ষ্ট লাগিব, কিন্তু তুমি আজি ৰেষ্টুৰেণ্টত খাইছা, তেতিয়া ভাই বিলটো হ'লে নাই, তেতিয়া জেণ্টছ ফাৰ্ষ্ট। আৰে ভাই তুমিও দিয়া না, মই যদি মোৰ দেউতাৰ পইচা উৰাইছোঁ, তুমিও আহা তোমাৰ টকা লৈ শেষ কৰা। তুমি তোমাৰ পইচা সোপা শেষ নকৰানো কেলৈ? তুমিও দিয়া। তুমি যদি ল'ৰাৰ যদি কান্ধত কান্ধ মিলাই চলিবলৈ আছে, ল'ৰা তোমাক সমানে সমানে আগবাঢ়িব আছে, তেন্তে ল'ৰা সমানে সমানে বিল পে' কৰিবলৈ শিকা। ৰিলেশ্যনশ্বিপত থাকিলেতো মইনা নহ'ব। বিল পে' কৰাৰ সময়ত তুমি কিয় পিছফালে যোৱা? তুমি বিল পে' কৰাৰ সময়ত তুমি দেখোন মোবাইল টিপি থাকা, কিহৰ কাৰণে? তুমিও বিল পে' কৰা সমানে সমানে। আৰু ল'ৰাবিলাকক তোমালোকে শান্তিৰে জীয়াই থাকিবলৈ দিয়া। সকলোৱে সমানে সমানে আগবাঢ়িব লাগিব, তেতিয়াহে। এনেই লেডিজ ফাৰ্ষ্ট কৰি থাকা, সেইটো লেডিজ ফাৰ্ষ্ট কৰা, তেতিয়া আমাকো ভাল লাগিব, তোমাকো ভাল লাগিব, হয় কি নহয় কোৱা? ভাল পায়ো আমাক ভাল লাগিব, ৰিলেশ্যনত আহিও মজা লাগিব। নহ'লে পইচা পাতি বহুত চিন্তা কৰিবলগীয়া হয়ও, কি ক'ম, অকণমান চিন্তা কৰাহে আমাৰ কথা।